আমাৰ ঘৰলৈ আজি বিশেষ গেষ্ট এজন আহি আছে। আচলতে গেষ্ট নহয়, কামত আহি আছে নৱনীতৰ লগত। কিন্তু তেখেত মোৰ ইমান ফেভৰেট নহয়, সেইকাৰণে পটককৈ মই কি বনাওঁ কি নবনাওঁ ভাবিয়ে পাত্তা পোৱা নাই মানে। আৰু আহিছে ৰাতি একেবাৰে 10:30-11 বজাত। সেইকাৰণে পটাপট ঘৰতে পিঠাগুড়ি আছিলে, পিঠাগুড়ি অলপে লৈ ল'লোঁ। পিঠাগুড়ি শেষেই হ'লগৈ। পিঠাগুড়ি মই মানে ঘৰৰ পৰাই লৈ আনো, মাহেঁত আহিলেহে নেক্সট আকৌ পিঠাগুড়ি লৈ আনিব পাৰিব। তাৰপিছত সেইখিনিতে অকণমান মই নিমখ দিলোঁ। মই কিন্তু মিঠা ডিছ এটাই বনাম, কিন্তু বেলেঞ্চ কৰিবলৈ কাৰণে মিঠাত অলপমান নিমখ দি দিলে মানে ভাল লাগে টেষ্টটো। তাতে অলপমান গৰম পানী দিলোঁ, কুহুমীয়া গৰম পানী দি লৈ কিন্তু মই হাতেদি ডাইৰেক্ট হেৰি কৰা নাই দেই, চামুচেদি অলপ লৰাই লৈছোঁ, নহ'লে গৰম লাগি যাব যে। পানী কিন্তু কমকৈ দিম হা, আটা মঠা দি মঠিব লাগিব যে, বেছি হৈ গ'লেতো দিগদাৰ হৈ যাব। কাৰণ মোৰ পিঠাগুড়িও শেষ, আকৌ আটা চাটা দি দিলে খাবলৈ ভাল নালাগিব। এতিয়া মই এইখিনিৰে ধুনীয়াকৈ ছফ্ট ডো এটা বনাই ল'ম। আৰু আজি বুজিছেনে ইমান বেছি গৰম নহয়। আৰু আচলতে আজি বুলি যে কৈ আছোঁ, ভিডিঅ'টো আকৌ আজিৰ নহয় দেই, কেইদিনমান পুৰণি। শ্বুট কৰি থোৱা আছিলে, মোৰ সেই প'ষ্ট কৰিবলৈ টাইম পোৱা নাছিলোঁ। ঘৰত বহুত ইটো সিটো কাম আছিলে, মাহঁত আহিছিলে, বাহঁত আহিছিলে, সেইবিলাকৰ মাজত। ইয়াতে এতিয়া মই অকণমান ঘি দি আকৌ এনেকৈ সানি লৈছোঁ দেই অলপমান। মই কাৰ কাৰণে বনাইছোঁ কোৱাই নাই নহয়। আমাৰ আজিৰ গেষ্ট, আমাৰ সকলোৰে মৰমৰ অভিনেতা কে দা সিদ্ধাৰ্থৰ কাৰণে বনাই আছোঁ মই। তেখেত কামত আহিছে বাৰু নৱনীতৰ লগত। দেখিছেনে মোৰ ঘামি জুমি অৱস্থা নাইকিয়া হৈ গৈছেগৈ ইমানেই। সেই যে বহুত বেছি গৰম পৰিছিলে গুৱাহাটীত, তেতিয়াৰে ভিডিঅ' এইটো। তেতিয়াই শ্বুট কৰি থৈছিলোঁ, কিন্তু এডিট কৰিবলৈও মই টাইম পোৱা নাছিলোঁ। মোৰ ড'টো প্ৰায় ৰেডি হৈ গৈছে, আৰু মই গৰমত তত নাপাই এবাৰ ফেনৰ তললৈ গৈছোঁ, এবাৰ ক'ল্ড ড্ৰিংকছ খাইছোঁ, মানে তত পোৱা নাই। কিন্তু হ'লেও ভাল লগা মানুহ আহি আছে, কিবা এটা নবনোৱাকৈনো থাকোঁ কেনেকৈ। খাব বা নাখাব মই সেইটোও নাজানো, কিন্তু মই বনাইছোঁ। মই কি বনাম আপোনালোকক কোৱাই নাই নহয়। মই বনাবলৈ লৈছোঁ আঙুলি পিঠা, চুইট ডিছ, আমাৰ অসমীয়া জলপান। সেইকাৰণে মই প্ৰথমতে ষ্টীলৰ কাঁহী এখন লৈছোঁ, তাতে অলপমান ঘিউ সানি লৈছোঁ, যাতে মানে আঙুলিটো যেতিয়া বনাম সেইটো মানে তাতে লাগি নধৰে। এতিয়া মই সৰুকৈ পিঠাগুড়িখিনি লৈ পিনে শ্বেপ দি লৈছোঁ আঙুলিৰ নিচিনাকৈ। আপোনালোকে যি টি শ্বেপ দিব পাৰে, মই আঙুলিৰ নিচিনা শ্বেপ দি লৈছোঁ। আৰু কেইটামান অকণমানি গোলো কৰি ল'ম। বেলেগ শ্বেপ হ'লে মোৰ নিজৰে ভাল লাগে। এইকেইটা আঙুলি বনাই থাকোঁতে যে ইমান টাইম লাগে নহয়, কি ক'ব আৰু। মই গোটেইখিনি নবনালোৱেই, কেইটামান বনাই পিনে বাকীখিনি ফ্ৰিজতে থৈ দিলোঁ। তাৰপিছত ডাইৰেক্ট প্ৰচেছত আহি গ'লোঁ। কেৰাহীখন পাতি ল'লোঁ, তাতে মই গাখীৰ দি ল'লোঁ। সেই যিমানখিনি পিঠা বনাই সেই হিচাপত গাখীৰটো দিলেই হ'ল আৰু। মই চাগে প্ৰায় আধা লিটাৰতকৈ বেছি দিছোঁ, অলপমান বেছি দিছোঁ, কিন্তু 1 লিটাৰো দিয়া নাই। তাৰপিছত গাখীৰখিনিতে মই কেইটামান ইলাইচি খুন্দি দিম। মোৰ ইলাইচি গোন্ধটো নহয় বহুত বেছি ভাল লাগে। যিকোনো মিঠা বস্তু বনালে মানে মই কেইটামান ইলাইচি দিওঁৱেই মানে খুন্দি পিনে। ইলাইচি পাউডাৰটো থাকিলে সেইটোও দিব পাৰে, মোৰ লগত নাছিলে, গোটা ইলাইচি আছিলে। সেইকেইটাকে অকণমান খুন্দনাটোত ক্ৰাছ কৰি পিনে মই দি দিছোঁ। গাখীৰখিনি অকণমান উতল আহিছে, আৰু গাখীৰখিনি অকণমান সময় ভালকৈ উতলাই ল'ব লাগিব, অকণমান ডাঠ কৰি ল'ব লাগিব, তেতিয়াহে টেষ্টি হ'ব ন। তাৰপিছত দুবাৰমান উতলাৰ পিছত মই ইয়াতে মোৰ এই পিঠাকেইটা দি দিলোঁ। আঙুলি পিঠা একেবাৰে আমাৰ অসমীয়া জলপান হয়, একদম থলুৱা পিঠা। মই ভালকৈ বনাবলৈ নাজানো, আজিলৈকে 2-3বাৰমান ট্ৰাই কৰিছোঁ, কিন্তু এবাৰো টেষ্টটো বেয়া হোৱা নাই দেই খাবলৈ। বেয়া হোৱাৰ কাৰণো নাই, কাৰণ গাখীৰ আছে, পিঠাগুড়ি আছে, ড্ৰাই ফ্ৰুটছ আছে, কিয়নো বেয়া হ'ব ন। যেনেকৈ বনালেও ভালেই হ'ব। মই ইয়াতে কেইটামান কাজু দি দিলোঁ। কাজুবিলাক অৱশ্যে মই গোটাকৈ নিদিওঁ, অকণমান খুন্দি পিনে, বেছি গুড়িও নকৰোঁ, জাষ্ট অলপ ভাঙি দিওঁ, তেতিয়াহে মানে মোৰ বেছি ধুনীয়াকৈ গোন্ধটো বিয়পি গৈছে যেন লাগে। গোটাকৈ দিলে ইমান বিয়পিছে যেন নালাগে। তাৰপিছত আজি আকৌ তেজপাত দিবলৈ পাহৰিলোঁ আৰম্ভণিতে, সেইকাৰণেই হ'বই হ'ল, এতিয়াহে তেজপাত দিছোঁ। একো নাই, মোৰ এই ডিছবিলাক মই এনেকৈ বনাওঁ, যেতিয়া য'ত যেনেকৈ মন যায় মই তেতিয়াই বস্তুবিলাক এড কৰি যাওঁ। খাবলৈ কিন্তু ভালেই হয়। এয়া মোৰ প্ৰায় হ'বলৈ হৈছে, গাখীৰো ডাঠ হৈ আহিছে। দেখিছেনে ইমান ধুনীয়া লাগিছে, য়াম্মি। মোৰো ফেভৰেট হৈ গৈছে মানে এইটো এতিয়া, আঙুলি পিঠাটো। এইটো
বনাবলৈ বহুত বেছি টাইমো নালাগে দেই মাত্ৰ এই আঙুলিকেইটা ছেকেণ্ড ষ্টেজটোত যে আঙুলিকেইটা শ্বেপ দি থাকিব লাগে তেতিয়াহে অলপমান টাইম লাগে মোৰ হ'বই হ'ল লাষ্টত হ'বৰ সময়ত মই ইয়াতে 1 চামুচ ঘিউ দিলোঁ ঘিউ দি পিনে আকৌ অকণমান লৰাই পিনে আকৌ 1 মিনিটমান ডাঠ হ'বলৈ দিম ঘিউ দিলে বহুত ধুনীয়া গোন্ধ এটা ওলায় ন এইখিনি দেখিছেনে ইমান ডাঠ হৈ আহিছে টেষ্টি লাগিছেনে দেখাত মোৰ প্ৰায় হ'বলৈ হৈছে কিন্তু এইটো গৰমে গৰমে ছাৰ্ভ কৰিলেও বহুত টেষ্টি লাগে কিন্তু মই আঙুলি পিঠাটোনো ঠাণ্ডাকৈ বেছি ভাল পাওঁ মানে ফ্ৰিজত ৰাখি দিওঁ সেইকাৰণে অলপ আগতীয়াকৈ বনাইছোঁ আলহীক লগালগ ছাৰ্ভ নকৰোঁ মানে মই গেছটো অফ কৰি অলপমান ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত মই এইখিনি এঘণ্টামানৰ কাৰণে ফ্ৰিজত ৰাখি দিম তাৰপিছত মই আলহীক ছাৰ্ভ কৰিম